दोस्तों हम लोग ईद कर रहे हैं, ईद पालन कर रहे हैं। ঈদটা উড়িয়ে আছি ৰহমতুল্লাহি wa বাৰাকাতুহু আৰু আজি যিহেতু ঈদ সকলোৱে মোৰ ফালৰ পৰা ঈদৰ শুভেচ্ছা থাকিল আজিৰ দিনটো আপোনালোকৰ ভালে ভালে যাওক কামনা কৰিলোঁ আৰু আজি এটা ঈদ স্পেচিয়েল ভিডিঅ' লৈ আছোঁ নতুন ভিডিঅ' আপোনালোকে খুবেই ভাল পাব এই ভিডিঅ'টো শেষলৈকে চাই এইবাৰ আজি ঈদত কেনেকৈ নামাজ পঢ়া হয় ঈদ খাবলৈ ক'ত যাওঁ সকলোখিনি এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাই যাম খুবেই এনজয় হ'ব আৰু আপোনালোকে চাব পাৰিব ঈদত কি কি হয় সকলোখিনি দেখুৱাই যাম আৰু ইফালে মোৰ আম্মা আছে আৰু এইটো আম্মা হয় ঈদৰ কাৰণে কিবা এটা শুভেচ্ছা দিয়ে আৰু ৰাইজক আসসালামু আলাইকুম সকলোকে ঈদৰ শুভেচ্ছা থাকিল ভিডিঅ'বিলাক চাই থাকিব তো এয়া আছিল মোৰ আম্মা আৰু এতিয়া যাওঁ নামাজ পঢ়িবলৈ আৰু গাইজ আহি পালোঁ আমাৰ ঈদগাহ ফিল্ড মানে এইখনে হৈছে আমাৰ গাঁৱৰ ঈদগাহ ফিল্ড তো আৰু সকলো মানুহে আহি ইয়াতে নামাজ পঢ়িব সকলো মানুহে আহি পাইছে আৰু ইয়াতে নামাজো পঢ়ি লওঁ আৰু নামাজো পঢ়ি আপোনালোকক আকৌ লগ পাম ভিডিঅ'খিনি নাযাব চাই থাকিব সকলোৱে আৰু গাইজ ফাইনেলি নামাজো পঢ়া হ'ল আৰু এইফালে আব্দুল ভাই আছে আমাৰ ঈদৰ কাৰণে ঈদৰ শুভেচ্ছা থাকিল ভাই যাম নিশ্চয় যাম আৰু পূৰা একদম গামোচা মাৰি লৈছে পূৰা মাৰি লৈছে আৰু আজি আৰু চাই লওঁ এইফালে আমাৰ ভাই আছে কেনে मजा चली আছে বুজা না ঈদৰ শুভেচ্ছা দাদা দি আছো ঘৰত আহিবি ঈদ খাবা যাম নিশ্চয় আৰু ইফালে আমাৰ আছে আছে কেনে যাম জানি আছি আজি বেয়া মজা আছে ঈদটা উড়িয়ে আছি আমাৰ ইফালে আছে বুলবুল ভাই সকলোৱে চিনি পাই আগতে মোৰ ভিডিঅ' আছিল তো ভাই কিবা ঈদৰ কাৰণে শুভেচ্ছা সকলোকে ঈদ মুবাৰক গাইজ আৰু বাবলি ভাইও আমাৰ নামাজটো পঢ়িলা আমি অলপ ফুৰিব যাওঁ এতিয়া কাপোৰ চাপোৰ লৈছে নাই কাপোৰ চাপোৰ মানে এনেই অলপকৈ আৰু খুবেই ভাল লাগিব আৰু ইফালে এইবিলাক আছে दोस्तों हम लोग ईद कर रहे हैं, ईद पालन कर रहे हैं। গাইজ নামাজ পঢ়ি আহি পালোঁ ঘৰ আৰু কাপোৰযোৰ সলালোঁ আৰু যিহেতু ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ মানে চাহ খাইছিলোঁ তো বহুত ভোকো লাগিছে সেইবাবে ভাত খাই লওঁ আৰু ভাত চাত খাই পূৰা ফুৰিবলৈ যাম আজি গৈ আছোঁ ঈদ খাবলৈ আমাৰ জনপ্ৰিয় ইউটিউবাৰ আফিন আলফাজ বাৰ ঘৰলৈ সকলোৱে চিনি পায় আমাৰ জনপ্ৰিয় ইউটিউবাৰ হয় তাক গৈ আছোঁ ঈদ খাব আৰু মোৰ লগত গৈ আছে আজি আফিন বাৰ ঘৰত কণ ভাই পঢ়াইজালি আছা না এয়া কণ ভাই আসসালামু আলাইকুম সকলোকে ঈদ মুবাৰক মোৰ ফালৰ পৰা আৰু এয়া কণ ভাই আৰু মই আজি গৈ আছোঁ আফিন বাৰ ঘৰত বহুত এক্সাইটেড হৈ আছোঁ আৰু ফাইনেলি গাইজ আহি পালোঁ আফিন বাৰ ঘৰ আৰু এই হৈছে আফিন বাৰ ঘৰ আৰু ভিতৰত সোমাই যাওঁ আৰু কথা পাতোঁ তো বলক ভিতৰলৈ যাই থাকোঁ আৰু গাইজ যিহেতু আফিন বাৰ ঘৰত আহিছিলোঁ আৰু ঘৰত গ'লোঁ অহাৰ পিছত কি হ'ল আফিন বাৰ ঘৰত নাই লগ কৰিব নোৱাৰিলোঁ আৰু আপোনালোকক দেখুৱাব নোৱাৰিলোঁ ক্ষমা কৰি দিব আৰু কেতিয়াবা দেখুৱাই দিম আফিন বাক কেতিয়াবা আহিম আৰু যিহেতু ইয়াতে আহিছোঁ হালিজাও অলপমান মানে ঈদৰ আৰু লাইট চাইট দিছে সেইখিনি দেখুৱাই দি আছোঁ যিহেতু ঈদৰ বতৰ আহিলোঁ ভণ্টিৰ ঘৰত ঈদ খাব আৰু এয়া আছে ভণ্টি হাই ফ্ৰেণ্ডছ আৰু ঈদৰ শুভেচ্ছা থাকিল সকলোকে ঈদ খাব আহিব আৰু ভণ্টিয়ে ইফালে পোলাও বনাইছে এয়া দেখিছে তো পোলাও অলপমান খাওঁ আৰু হয় আৰু খাই লৈ ঘৰলৈ যাই থাকোঁ আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আপোনালোক নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ